নমস্কাৰ, মোৰ নাম শ্ৰী ববিতা বৰা আৰু আজি দুৰ্গা পূজাৰ নৱমী হয়। আপোনালোকক সকলোকে পূজাৰ শুভেচ্ছা থাকিলে। এতিয়া ৰাতিপুৱা 8টা বাজিছে। এতিয়া মই ওলাই আহিছোঁ, দুৰ্গা পূজা চাওঁ আৰু চাকিও দিম বুলি ওলাই গৈছোঁ। আৰু আজি দিনটো মই কি কৰিলোঁ, ক'ত পূজা চালোঁ আপোনালোকক দেখাই যাম আৰু সেইমতে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে। আৰু আগতে কৈছোঁ, যদি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো কৰি দিব ছাবস্ক্ৰাইব এণ্ড ক্লিক দ্য বেল আইকন। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা থাকিলে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ওলাই মেলি হৈ গ'ল, পূৰা একদম ফুট লগাই ল'লোঁ আৰু এতিয়া আমি যাম আৰু এয়া যোৰহাট ঢেকৰঘাট কমাৰগাঁৱৰ দৃশ্য। এতিয়া আমি যোৰহাট টাউনৰ ফালে ওলাই আহিছোঁ। ৰাতিটো ইমান ভিৰত চাব পৰা নগ'লেই, এতিয়া দিনতে যাওঁচোন। নামিলোহি সেয়া আমি আহিলোঁ তৰাজান পূজা মন্দিৰ। এতিয়া আমি ট্ৰেইন ষ্টেচনৰ ওচৰত পূজা চাবৰ বাবে আহিছোঁ। আজি দুৰ্গা পূজা নৱমী চাই আমি ঘৰলৈ ঘূৰিলোঁ আৰু কাইলৈ দশমী আছে, সেই দশমীৰ দৃশ্য দেখা যাম। সেইবাবে আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি ওলাইছোঁ মই দুৰ্গা পূজা দশমী চাবলৈ আৰু আপোনালোকেও মোৰ লগত চাই যাওক। আহক
পৰিৱেশ চোৱাৰ পিছত এতিয়া আমি যোৰহাট টাউনলৈ অলপ ওলাই আহিছোঁ। বুট অলপ খাই লওঁ। আপনারা কি এখানে আসেন?